আজিৰ এই প্ৰথমখন ফাইনেল আৰম্ভ হোৱাৰ আগতেই আমাৰ এটি সম্বৰ্ধনা অনুষ্ঠান আছে। আমি সম্বৰ্ধনা জনাম সম্বৰ্ধিত ব্যক্তিসকলক আমি খেলপথাৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকৰ শ্ৰীযুত সনাতন দাস, সাধাৰণ সম্পাদক বৰপেটা জিলা ক্ৰীড়া সন্থা, শ্ৰীযুত অমৰেন্দ্ৰ দাস, সহকাৰী সম্পাদক বৰপেটা জিলা ক্ৰীড়া সন্থা, আৰু শ্ৰীযুত প্ৰশান্ত দেউৰী, সহকাৰী সম্পাদক বৰপেটা জিলা ক্ৰীড়া সন্থা। আমি তেওঁলোকক খেলপথাৰলৈ আমন্ত্ৰণ জনাইছোঁ। হেল্ল', আমি প্ৰথমতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাম বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শ্ৰীযুত সনাতন দাস ডাঙৰীয়া। সনাতন দাস ডাঙৰীয়াক এখন গামোচাৰে সম্বৰ্ধনা জনাব মনটো ৰাখে। আমি এইবাৰ সম্বৰ্ধনা জনাম বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক শ্ৰীযুত অমৰেন্দ্ৰ দাসক। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব অৰূপ চৌধুৰীয়ে। আন এগৰাকী বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহকাৰী সম্পাদক আমাৰ মাজত উপস্থিত আছে। তেখেতৰ শ্ৰীযুত প্ৰশান্ত দেউৰী। তেখেতক সম্বৰ্ধনা জনাব নিতক বাৰলে। আমি আজি আমাৰ মাজত আমি নথৈ আনন্দিত যে বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ মাজত আছে। তেখেতক আমি চমুকৈ দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমি সমাজক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আমি অমৰনাথক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ, সহকাৰী সাধাৰণ সম্পাদক। শ্ৰদ্ধাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ, বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকল, আজি সৰভোগ ৰাধাগোবিন্দ ক্ৰীড়া সংঘৰ সংগঠনৰ উদ্যোগত বিভূতি ৰঞ্জন দাস সোঁৱৰণী সদৌ অসম জীৱানৈক্য প্ৰাক্তনী ভলীবল প্ৰতিযোগিতাৰ আজি ছেমি ফাইনেল খেল অনুষ্ঠিত হ'ব। তাৰ আগতে যোৱাকালি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইটা আগশাৰীৰ দল ইতিমধ্যে শেষ হৈ গৈছে। মই খেলুৱৈসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। এখন উন্নত মানৰ খেল উপভোগ কৰিব পাৰে আৰু সকলোকে এই এক্সপ্ৰেছ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া সংগঠনৰ সমূহ কৰ্মকৰ্তা আৰু এই অঞ্চলৰ ৰাইজ তথা আমাৰ বিশেষভাৱে বৰপেটা জিলাৰ ভলীবলত বিশেষভাৱে উদ্যোগ লোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি আৰু বিধায়ক আৰু সন্মানীয় তেখেতকো মই অভিনন্দন তালুকদাৰ ডাঙৰীয়াক আন্তৰিক অভিনন্দন জনাই মই আটাইকে ধন্যবাদ জনাই তোমালোকে সামৰিছোঁ। ধন্যবাদ। আমি সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে সামৰিছোঁ আৰু উভতি গৈছোঁ আজিৰ আমাৰ প্ৰথমখন ছেমি ফাইনেল খেললৈ। আহক আমি উপভোগ কৰোঁ আজিৰ প্ৰথমখন ছেমি ফাইনেল খেল। অংশগ্ৰহণকাৰী দল SKS সৰভোগ আৰু গোৱালপাৰা। প্ৰথমখন ছেমি ফাইনেল অন্ত পৰাৰ পিছতেই দ্বিতীয়খন ছেমি ফাইনেল অনুষ্ঠিত হ'ব তিনিচুকীয়া ৰেলৱে আৰু ASAP দল। আমি দুয়োটা দলকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। দ্বিতীয়খন ছেমি ফাইনেল খেল তিনিচুকীয়া ৰেলৱে দল আৰু ASAP আমি দুয়োটা দলকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।
खाली बोलिता किमान जाम हो जाता है घूमे ना पाल बोल जाम जोता क्यों नहीं पिन निमिल ini kamu sih itu gue nak ini juga tak hal kita থাকে bagi bilang tuh saura hi sapra na sapra hi jam di sini cuman jam oh itu gimana pikiran kita? Hai? Halo?